তো ইয়াত যেটো মানে ঘটনা সংঘটিত হৈ গ'ল আপন প্ৰথমে তাৰ কাৰণে মই গৰিহণা দিছোঁ যিসকলে তাৰ লগত জড়িত হৈ আছে কাৰণ তেনেকুৱা ঘটনা আমি কেতিয়াও নিবিচাৰোঁ আমি এটা সুস্থ সমাজ বিচাৰিছোঁ যি সমাজত আমি বিভিন্ন জাতি গোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী মানুহবিলাকে যাতে একেলগে শান্তিৰে বসবাস কৰিব পাৰোঁ কিন্তু আজি 2-3 দিনৰ আগত যি ঘটনা ইয়াত সংঘটিত হৈ গ'ল তেনেকুৱা জঘন্য কাণ্ডটো আমি কেতিয়াও মানে কামনা নকৰোঁ দলবদ্ধ হৈ যি মানে নিৰীহ যুৱতীসকলক ধৰ্ষণ কৰাৰ পিছত এইটোক আলম লৈ আকৌ যদি কোনবা নিৰ্দোষী ব্যক্তিক আকৌ যদি কোনবা যদি মৃত্যুদণ্ড কৰে বা মাৰি পেলায় এইটোতো আমাৰ কাৰণে ভাল কথা নহয় তাৰ কাৰণে মই এজন চৰকাৰৰ প্ৰতিনিধি হিচাপে কৈ বিচাৰিছোঁ এতিয়া আমাৰ মাজত কোনো জাতি গোষ্ঠী বা ধৰ্মৰ আমি বিবাদ নিবিচাৰোঁ বা হ'ব নালাগে কিন্তু আমি এইটো কামনা কৰিম যিয়ে যেনেকুৱা ধৰণৰ ইয়াত কাৰ্যত কৰালে ভাৰতৰ দণ্ডবিধি হিচাপত যিখিনি আইন আমাৰ আছে সেই অনুসাৰে তেওঁ কঠোৰতম শাস্তি দিয়া হওক এইটোৰ কাৰণে দিয়া হওক যাতে ভৱিষ্যতে আমাৰ এই অঞ্চলৰ বা গোটেই অসমৰ তেনেকুৱা ধৰণৰ কামটো নহয় গতিকে মই ভাবোঁ ঘৰত আমি দেখিবলৈ পাইছোঁ মানে ঘৰৰ অৱস্থাও তেনেকুৱা হৈ আছে এতিয়া এজন তাৰ পুতেক আছে তাৰপিছত এজনী ছোৱালী আছে পঢ়ি আছে গতিকে ভৱিষ্যতৰ কাৰণে যাতে চৰকাৰো সেই পৰিয়ালত জীয়াই থকাৰ কাৰণে কিবা এটা যাতে আৰ্থিক অনুষ্ঠান কৰি দিয়ে তাৰ প্ৰতিও মই চৰকাৰ আহ্বান কৰিছোঁ আকৌ ইয়াত থকা আমাৰ বিভিন্ন জাতীয় দল সংগঠন সমাজসেৱীসকলক মই আহ্বান কৰি বিচাৰিছোঁ প্ৰত্যেকে ওলাই আহক দক্ষিক আমি যেনেকুৱা ধৰণৰ শাস্তি বিষাই এই অঞ্চলত পিছত তেনেকুৱা ধৰণৰ যাতে কোনো ঘটনা হ'ব নোৱাৰে তাৰ কাৰণে প্ৰত্যেকে মাতক কাৰণ প্ৰত্যেক জাতি গোষ্ঠীৰ মানে ভাল বেয়া মানুহ থাকি আৰু এই বেয়া মানুহৰ দ্বাৰাই আমাৰ সমাজখন কেতিয়াবা বেয়াৰ পালেদি পৰিচালিত কৰিবলৈ চেষ্টা কৰে সিহঁতে তাৰ কাৰণে এইটো আমি ভাল যদি কৰিব লগা হয় নিশ্চয় আমি সবে মাতিব লাগিব এই ক্ষেত্ৰত মই ভাবোঁ নিশ্চয় প্ৰত্যেকে আগুৱাই আহিব আৰু ভালৰ কাৰণে কাম কৰিবৰ কাৰণে এই অঞ্চলত থকা প্ৰত্যেক ৰাজ্যৰ আহ্বান জনাইছোঁ প্ৰত্যেকে সহায় সহযোগিতা কৰক আৰু যি দোষীয়ে যাতে যেনেকুৱা শাস্তি পাব লাগে তেনেকুৱা পাই যাওক দীঘলীয়া বক্তৃতা দিব খোজা নাই বা ইয়াত মন্তব্য দিব খোজা নাই কাৰণ আমি পেপাৰে কাগজে আমি দেখিবলৈ পাইছোঁ গতিকে যে ইহঁতক কাৰেক্ট কৰা হৈছে অলৰেডি গতিকে আমাৰ আইনৰ গণ্ডিত ভিতৰত যিখিনি আইন আছে কানুন আছে এইটোৰ যাতে আইনৰ দ্বাৰা এইটো মীমাংসা কৰা যাওক साख्रि नागिरग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय आरबि मेथमेटिक्स सेन्टारा बाक्सानि सदर मसलपुराव गासै कम्पिटिटिभ एग्जामनि थाखाय गोदानै कोचिं सेन्टार बेखेवनो थांगासिनो दं जायफोर सुबुंफ्रा गोजान जायगायाव थांनानै कम्पिटिटिभ एग्जामनि थाखाय कोचिं लानो हायाखैमोन बिथांमोना बे बारनिफ्राय बे कोचिंनि खाबुखौ आरबि मेथमेटिक्स सेन्टारनि जोहै मसलपुराव मोननो हासिगोन बे कोचिं सेन्टाराव बिथांमोना डाइरेक्ट रिक्रुटमेन्ट 3rd and 4th ग्रेड रेलवे एसएससी आर्मी जीडी अग्निवीर बैंक पुलिस आरो टेट आनजादफोराव जिरायनो हानाय बायदि रोंगौथि गोनां फोरोंगिरिजों फोरोंथाय होनाय जागोन बे कोचिं सेन्टारनि सोमोन्दै आबुङै मिथिनो थाखाय 9101450597 6900584714 आरो 9365132228 जानबुं अनजिमायाव खौरां लानो हागोन